বস্তু আনলোড কৰি পিনে ওলাই গুচি আহিলোঁ। তাৰপিছত ইয়াত আহি পেলাই অলপ ৰখিলোঁ। এটা ঘৰ আছিলে, ইয়াতে চাহ তাহ বনাই কিনে আমি গোটেইকেইটাই খালোঁ। ত' এই গাড়ীটোত পূৰা গাড়ীখন উঠিব এতিয়া। তাৰপিছত এইখন গাড়ীত আমাৰ গাড়ীটো এইটো। চ' এইটো ড্ৰাইভাৰ এইখন গাড়ীৰ। চ' এই বলেৰোখন উঠিব তাত। আৰু এজন পাইলট, এইটো চাওক না, মুন্না ভাই। এটা বস্তু চেক কৰক। চ' আমিও বস্তুটো চাই আছোঁ, আপোনালোকেও চাই লওক একবাৰ কেনেকুৱা লাগে। চ' 1 2 3 গো। তো গাইজ আধা ঘণ্টামান লাগিলে আমি গাড়ীটো উঠাওঁতে। তাৰপাছত এতিয়া গাড়ীত আহি পেলাই বহি আছোঁ। বাহিৰত মানে বহুত বৰষুণ দিলে, চুলি তুলি চব জিকি গ'ল। তো কাপোৰ জিকিছে অলপ একো নাই, বতাহ লাগিলে শুকাই যাব, সেইটো কাৰণে পিন্ধি আছোঁ। চ' বাবুদা আহি আছে, গাড়ীটো মানে ব্ৰেক কৰি থোৱা আছিলে, সেইকাৰণে ব্ৰেক কৰি আনিছে। পাহাৰত গাড়ী ঘূৰা মানে গম পাইছেই আৰু, ৰাস্তাটো চিংগল ৰাস্তা। চ' সুনীলে হাঁচি মাৰিছে, শুনিছে না, খুজুক উঠিছে। ত' সুনীলে চিনেমা চাই আছে আৰু আমি বহি আছোঁ আৰু এনেকেই আৰু পাৱাৰ খাই। চ' আল্টিমেট। আৰু ইয়াত কুঁৱলীটো যোৱাই নাই, এতিয়া টাইম হৈ গ'ল 11:30। চ' গৈ থাকোঁ, ৰাস্তাত লগ পাম আপোনালোকক। আৰু ভিডিঅ'বিলাক কেনেকুৱা লাগিছে কমেণ্টত ক'ব। ভাল লাগিছে বুলি ক'ব, লাভ দি দিব। চ' ফাইনেলি ওলাই আহিলোঁ, আগত গৈ আছে গাড়ীটো। এইটো চাই লওক একবাৰ। আমাৰ আলু চালু কাটা হৈ গৈছে। এইফালে আছে এজন বাবুদাই কাটি আছে। এইফালে ইয়াত ভাত বনাই আছে। এই আন্টিহে। চ' খানাটো কেনেকুৱা হয় আজি, কাৰিকৰজন বেলেগ হ'ব আজি। কাৰিকৰ বাবুদাই আজি নবনাই। চ' কাৰিকৰজন চাওঁ, চিনি পাইছে যদি কমেণ্ট কৰি দিব দেই। গাইজ খোৱা বোৱা হৈ গ'ল। চ' আমি এতিয়া 4:17 হৈছে। চ' আমি ওলাই আহি আছোঁ আৰু ৰাস্তাটো অলপ অৱস্থা বেয়া, বৰষুণো দি আছে আৰু চ' গৈ থাকোঁ নে কি? গৈ থাকোঁ না। चलो जाएगा ना। ये क्या हो गया, ये क्या जाएगा ना। चलो चलो जूस मिल जाएगा हमारे घर में। ওলাই আহিলোঁ, এই দোকানতে ৰখি কিনে চাহ তাহ খাই ল'লোঁ। চ' ইয়াৰ পৰা ওলাই দিওঁ। আৰু এইটো গাড়ী ড্ৰাইভাৰজন এজন শংকৰদেৱ। ত' গাড়ীৰ অৱস্থা কেনেকুৱা হৈছে চাওক এবাৰ, ৰাস্তা কিমান বেয়া। পিছফালে এখন গাড়ী উঠাই আনিছোঁ, বলেৰো পিকআপ। চেহেৰাটো এইটো ইছমাইল তেল পৰি আছে। অৱস্থা গাড়ীৰ অৱস্থা এইটো চাই লওক। এইটো ফটোৱাত আহিবা দেই, এইটো ফটোৱাত আহিবা।
চ' আমাৰ লগত থকা গাড়ীটো আগতীয়াকৈ ওলাই আহি গ'ল। গাড়ীটো ইয়াত ৰখি আছে, এইটো গাড়ী আৰু কিবা চেক কৰি আছে। চ' এইটো হোটেলতে আমি খাই গৈ ল'লোঁ। চ' ইয়াৰ পৰা গৈ থাকোঁ, ৰাস্তাত লগ পাই আছোঁ আপোনালোকৰ। ৰাস্তা ব্লক হ'ব মানে জল্দি যাব লাগিব। চ' নহ'লে আকৌ জামত ফচি গ'লে ৰাতিহে যাব পাৰিম। চ' বাই বাই। তো গাইজ আজি আমি ৰাস্তাটো পাই গ'লোহি। চ' এটা বস্তু দেখাই দিওঁ, চাই লওক। যাই কিনে এইটো পাহাৰটো ইটো চাইডে ওলাইছে আৰু ৰাস্তাটো এতিয়া চাগে ব্লক কৰি থৈ দিয়া হৈছে। চ' এতিয়া এইফালে কোনো যোৱা নহয় আৰু। বহুত দিনৰ মূৰত মানে 4 দিনৰ মূৰত আজি ৰ'দটো দেখা পাইছোঁ, বেলিটো। ৰ'দটো বহুত টান দিছে আজি, বহুত দিনৰ মূৰত পাইছোঁ কাৰণে বেছি টান টান লাগিছে চাগে। চ' এইটো তো গাইজ ফাইনেলি আমি এইখনতে মই দোকানখনত মানে আমি যাওঁতে এই দলংখন পাৰ নহওঁতে এই দোকানখন আছিলে। চ' এই দোকানখনত মই সুধিব গ'লোঁ কোনটো চাইডে যাম। বন্দুকটো ওলাই আনিছে, মোৰ ঠেং চেং টপ টপ কবিছে। চ' দোকানখন দেখাই দিম আৰু আমি ফাইনেলি পাই গৈছোঁ আৰু দাপু পামগৈ আৰু। চ' নেটৱৰ্কটো আহিব আৰু। আজি 6 দিন হৈ গ'ল নেটৱৰ্ক পোৱা নাই, মাথা চাথা বেয়া হৈ গৈছে, ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ। চ' দোকানখন এইখনেই। ইয়াত খুজিছিলোঁ, ইফালে পৰা আহিছে বন্দুক চন্দুক লৈ কিনে, মই ভয়ত কঁপি গৈছোঁ। চ' গৈ থাকোঁ নেকি? ৰ'দটো পাইছিলোঁহে, আকৌ বৰষুণ ষ্টাৰ্ট হৈ গ'ল। চ' কি হ'ব? জেকেট চেকেট খুলি লৈছিলোঁ, এতিয়া জেকেটটো আকৌ পিন্ধিবলগীয়া হৈয়ে গ'ল, ঠাণ্ডা পাই গ'লোঁ। চ' গৈ থাকোঁ আৰু নেটৱৰ্কটো পামেই। মনটো ভাল লাগি আছে। চ' এইখন গাড়ী পামচাৰ হ'ল এটা চেকা। চ' তেনেকৈ চলি গৈ আছে। পাছফালৰ এই ৰাইট চাইডৰ চেকাটো। তো গাইছ আমি তাৰ পৰা দাপু পাই গ'লোঁ। চ' দাপু পাই পেলাই আমি এইফালে ওলাই গুচি আহিলোঁ। চ' এতিয়া আমি যাই আছোঁ, আমি কেম্পটো য'ত আহিছিলোঁ তাত যাই আছোঁ। আৰু আহি পেলাই ইয়াত কি হ'ল, পানীখিনি দিছিলোঁ অলপ, আমি গা চা ধোৱা নাছিলোঁ, ইমান হৈ গ'ল মানে তাত বহুত ঠাণ্ডা আছিলে আৰু পানীত মানে ওলাবই নোৱাৰে, জেকেট পিন্ধি ওলাব লাগে। চ' গা ধুব পৰা জেগা নাছিলে। চ' ইয়াতে আহি কিনে গাটো ধুই ল'লোঁ আৰু কাপোৰ চাপোৰখিনি লেতেৰা হৈছিলে। চ' কাপোৰ চাপোৰ ধুই কৰি ল'লোঁ। চ' ঝৰ্ণাটো চাই লওক, এই তাতে। চ' গাড়ী ৰখা হৈছে, সুনীলে ভিতৰত কাপোৰখিনি মেলি দিছে। ইয়াৰ ভিতৰত ৰছী আছে, ৰছীত মেলি দিয়া হৈছে। চ' আমি গৈ থাকোঁ আগলৈ, তাৰ মুখতে উঠিম আৰু ভাত চাত বনাম, কিবা কিবি খাই কৰি লৈ কিনে লগ পাই আছোঁ আপোনালোকক। ত' ভাত চাত কি হয়, ত' লগ পাই আছোঁ আগত। গাইজ কালিৰ পৰা আমি ইয়াতে আহি ফচি গ'লোঁ। চ' কালি গাড়ীতে বেছি বৰষুণ দি আছিলে, সেইটো কাৰণে গাড়ীৰ ভিতৰতে ভাত চাত বনাই কৰি খাই দিলোঁ। চ' মই ভিডিঅ' চিডিঅ' কালি নবনোৱা নহ'ল, মানে গাটো ভাল নাছিলে আৰু মনটো যোৱা নাছিলে বনাবলৈ। চ' কালি ভিডিঅ' বনোৱা নহ'ল। ত' আজি ৰাতিপুৱা এতিয়া 11টা বাজিছে। কি আমি গাড়ীতে ভাত চাত বনালোঁ আৰু আমি ৰখি আছোঁ। গাড়ী চালানটো দিলে আমি ইয়াৰ পৰা ওলাই যাব পাৰোঁ। চ' এতিয়ালৈকে চালানেই দিয়া নাই। চ' কি হয়, চালানটো দিলেতো আমি আজি ওলাই যাব পাৰোঁ। চ' আছোঁ ৰাস্তাত, আমি ইয়াৰ পৰা যাব পৰাই নাই। চ' ইয়াতে আছোঁ আৰু আজি খুচি কৰি। চ' ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষৰে কাষৰে বেল আইকনটো দবাই দিব। চ' বাই বাই।